আজি ৰাতিপুৱা আচলতে মই এটা ফোন কলত সাৰ পালোঁ। মোৰ লগৰ ছোৱালীজনীয়ে মোক জনালে যে তাই মাক চিৰি পৰা নামি থাকোঁতে ভৰিটো অলপ কচকা খালে। এতিয়া ভৰিখনত বৰফ লগাব নে ভৰিখনত গৰম সেক দিব, আৰু তেতিয়া এটা সাংঘাতিক কনফিউশ্যনৰ আৰম্ভ হয় যে আমি বৰফ লগাম নে আমি গৰম সেক লগাম। সদায় মনত ৰাখিব, যদি আমি খেলোঁতে বা খোজ কাঢ়োঁতে ডুব পাইছোঁ আৰু শৰীৰৰ কোনো এটা অংশ ফুলি গৈছে, তেতিয়াহ'লে সদায় এই অংশটোত গৰম সেক নহয়, বৰফ লগাব। কিবা কাৰণত যদি আমাৰ আঁঠুৰ বিষ হৈ আছে বা আমাৰ যদি কঁকালৰ বিষ হৈ আছে বা আমাৰ মাংসপেশীৰ বিষ হৈ আছে, আৰু এই বিষটো যদি আমি বহুদিনৰ পৰা অনুভৱ কৰি আছোঁ, তেনে ক্ষেত্ৰত আমি আচলতে গৰম সেক লগাব লাগে। এতিয়া এই কথাষাৰৰ পিছত আপোনালোকে মোক সুধিব যে বৰফ বা গৰম সেক আমি আচলতে কিমান দেৰি লগাব লাগে। তাৰ উত্তৰটো হৈছে যে আমি আচলতে দিনত মিনিমাম 3 পৰা 4 বাৰ দিব লাগে, আৰু প্ৰতিবাৰে আচলতে 15 পৰা 20 মিনিট সময় আমি এই গৰম সেক বা বৰফ লগাব লাগে।